বন্ধুসকল মই দিব্যজিতে পুনৰ এটা নতুন ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু দিল্লীত উপস্থিত আছোঁ মই দিল্লীত নহয় একচুৱেলি দিল্লী সমীপৰ হাৰিয়ানাত উপস্থিত আছোঁ ক'ত উপস্থিত আছোঁ মই কৈ আছোঁ প্ৰথমতে গোটেই পৰিৱেশটো এবাৰ চাই লওক মানে খেলিমেলি লাগি যাব আপুনি অসমত আছে নে দিল্লীত আছে আপোনাৰ নিজৰে খেলিমেলি লাগিব কি সুন্দৰ পৰিৱেশ আৰু সব আছে অসমত যি পায় ইয়াত সব পায় মানে অসমৰ এখন বাৰীত এজন খেতিয়কৰ বাৰীত যি থাকে ইয়াত সব আছে এই প্ৰথম বিলাহী খেতিৰ পৰা আৰম্ভ কৰিছোঁ এয়া চাওক পকা বিলাহী একদম এই মই এটা চিঙিয়ে দেখাই দিওঁ একদম একেবাৰে পকা এইবোৰ বেছিয়ে পকি গৈছে এয়া পকা বিলাহী এয়া বেঙেনা লাগি আছে তাৰ কাষত ধনিয়া তাৰপিছত এইফালে গোমধান আছে সেইফালে সেয়া বেঙেনা আছে আৰু এই বহুত খেতি আছে এতিয়া দেখুৱাই থাকিলে সময় নাপাওঁ গোটেই পৰিৱেশটো এবাৰ বা চবফালে পাহাৰ আৰু দিল্লীত যিমানে গৰম নহওক ইয়াত গৰম নহয় ইয়াত মানে এচিৰ প্ৰয়োজন নাই এচিৰ প্ৰয়োজনে প্ৰথম মই গেটখন দেখুৱাইছোঁ চাওক এই গেটখন দেখিলেই মানে অসমীয়া ফিলটো আহি যাব আৰু এইটো হ'ল আপোনাৰ এখন জাপি অসমীয়া স্বাভিমান জাপি ইয়াত লাগি আছে আৰু সেই হ'ল এতিয়া আপোনাৰ একদম মেইন জেগাত এণ্ট্ৰি কৰিছোঁ এখন ধুনীয়া লন আছে সন্মুখত এই মজা এখন ধুনীয়া লন ইয়াত খালী ভৰিৰে খোজকাঢ়ক বিয়েৰ এটা লৈ আনি গৰমত বহি খাওক মন ফ্ৰেছ কি ধুনীয়া পৰিৱেশ এই গোটেই জেগাডোখৰ হ'ল আপোনাৰ আছে আৰাৱলী হিলছ আৰু জেগাডোখৰ নামটো একচুৱেলি কি আছিলে মই পাহৰি গৈছোঁ মংগৰ জেগাডোখৰ নাম মংগৰ আৰু ফাৰ্মখনৰ নাম হ'ল দা ভূঞা ফাৰ্ম আৰু এবাৰ কেমেৰাটো এইডোখৰত যদি ঘূৰাই দিওঁ বা কি মজা পৰিৱেশ দিল্লীত আজি চাগে টেম্পাৰেচাৰ 44 মান হৈ আছে আৰু ইয়াত এই মুহূৰ্তত টেম্পাৰেচাৰ আছে 28 আহিলে মানে যাবলৈ মন নোযোৱা এটা পৰিৱেশ ইয়াৰ ফাৰ্মৰ বিলাহী লৈ আহিছোঁ আৰু ইয়াতে বনাই খাব পৰা সুবিধা আছে চব আছে ইয়াত নাই কি খানা বনিয়ে আছে প্ৰথমতে খানা কি বনি আছে সেইটো জেগাত যাওঁ খানা বনি আছে আৰে এয়া হৈ গ'ল আমাৰ চিকেন বনি আছে এইটো লোকেল চিকেন এই লোকেল চিকেন বঢ়িয়াকৈ বনি আছে মাটিৰ চৌকাত জুইত বনি আছে আৰু হৈ গ'ল এইফালে আদা নহৰু চব ইয়াত ৰেডি কৰি থোৱা আছে মুঠতে আহক আৰু ফ্ৰেছ হওক বেলেগ কথা নাই ইয়াত ফূৰ্তি কৰিবলৈকে আহক বাকী চব টেনশ্যন বাদ দিয়ক আৰু মই কৈছোঁ দা ভূঞাজ ফাৰ্মৰ স্বত্বাধিকাৰী গামোচা চামোচা লোৱা অৱস্থা বেলেগ আজি কেতিয়াৰ পৰা আৰম্ভ কৰিলে দাদা ফাৰ্মখন জানুৱাৰীৰ পৰা হৈছে জানুৱাৰীৰ পৰা ইমান ধুনীয়া এৰেঞ্জমেণ্টছ কৰিছে ন খেতিতে মই বিলাহী ছিঙি আনিলোঁ আপোনাৰ ফাৰ্মৰ পৰা গোটেইখিনি হৈছে আমাৰ গোটেই ইয়াত আহিলে ফাৰ্মৰ বস্তুৱে খুৱাই নেকি এতিয়া যিমান যি আছে মিঠাতেললৈকে চব ফাৰ্মৰ মিঠাতেলো ফাৰ্ম সৰিয়হৰ পৰা পেৰা হয় এইটো বাপৰে মানে সৰিয়হ খেতি কৰিছিলে মেথি গুটি মিঠাতেল তোমাৰ নহৰু পিঁয়াজ বিলাহী মছলাকেইটা বাদ দি মানে এতিয়া লাহে লাহে মছলা এতিয়া ধনিয়া চনিয়া হৈছে আৰু ধনিয়া মই দেখি আহিছোঁ ধনিয়া গুটি জিৰা গুটি সেইবোৰ কৰিছোঁ লাহে লাহে মছলাও এই নহয় এইটো মানে পাব্লিকৰ কাৰণে অ'পেন আছে নে এখন কোনোবা ইচ্ছা কৰিলে আহিব পাৰে এদিন আগত খালি ক'ব লাগিব কি কেনেকুৱাকৈ কি কৈ দিয়কচোন অকণমান মানে আমাৰ ফেচবুকত পেজ এখন আছে দা ভূঞা ফাৰ্ম বুলি তো তাত এনকুৱাৰী কৰিলে হৈ গ'ল মোৰ নম্বৰ চব তাতে আছে আচ্ছা মই গোটেই পৰিৱেশটো এবাৰ দেখুৱাই লওঁ চবতকৈ ডাঙৰ বস্তু এটা আছে এইটো ৰূপৰ শুকা খোৱা বুলি যে কয় আগতে ৰূপৰ নহ'ব পাৰে কিন্তু শুকা খোৱা আছে এইফালে ইয়াত মাটি ইয়াত ভৰাই লওক লৈ এইটো দি থাকক এদিনৰ কাৰণে ফ্ৰেছ হ'বলৈ আহি এনেকৈ দি থাকিলে হ'ল এই আমাৰ প্ৰাঞ্জল দা আছে দেই প্ৰাঞ্জলে বতুৱা এটাত কিবা লৈ আহিছে দাদা কি আহিছে গাহৰি আৰু সকলোতকৈ ডাঙৰ কথা ইয়াতে ভাল কথাটো হ'ল নিজে আহি নিজে বনাই খাব পাৰে এতিয়া আপুনি বনাব গাহৰি আমি খাম মানে আজি গাহৰি বতৰটো খুব গৰম কিন্তু তথাপিও ইয়াত দিল্লীৰ বাকীকেইটা দিনত যথেষ্টখিনি টেম্পাৰেচাৰ কুল গতিকে আজি গাহৰি খাব পৰা বতৰ গতিকে এতিয়া গাহৰি বনোৱাৰ কাৰণে যোগাৰ কৰিছোঁ ইয়াত মানে মেক্সিমাম আহিলে অসমত আৰু এজন আমাৰ বহিয়ে আছে দেই অকণমান এই এখেত এজন বহি ক'ৰ পৰা আহিছে দাদা মই গুৰগাঁৱৰ পৰা আহিছোঁ এই খাজি ইয়াতে ফূৰ্তি কৰিবলৈ আহিলে একদম ধুনীয়া চিল পৰিৱেশ বিৰাট ভাল এইটো সন্মুখত বাটিত কি আছে এইটো গাহৰি আছে আৰে তেল গাহৰি আৰু বঢ়িয়া মই কৈছোঁ ন পৰিৱেশ মানে ইয়াত পৰিৱেশ এইখনত বহক সন্মুখৰ দৃশ্য চাওক আৰু এনেকৈ অকণমান ফ্ৰেছ হৈ থাকক কোনো টেনশ্যন নাই আৰু পানীটো তালৈকে যোৱাগৈ নাই আৰু গোটেই বাকী থকা খোৱা ৰুম এইবোৰ আছে ইয়াত গেষ্টৰ কাৰণে ৰুম আছে দেই ৰুমকেইটা এবাৰ দেখাই লওঁ এইটো কিটচেন আছে বা আৰু বাহিৰত এটা মানে জুইত বনোৱা চৌকা আৰু ৰঙালাও চাইজ চাওক না চব ফাৰ্মৰ ৰঙালাও এইবোৰ পিঁয়াজ কৰিব ইয়াৰ নেকি এই ফাৰ্মৰ পিঁয়াজ
এই আলু এই নহৰু বাপৰে চব এই অসমীয়া জাতৰ নহৰুটো অসমীয়া জাতৰ নহৰু এইটো সৰু আলুটো দিছে নাই সৰু আলুটো এইবোৰ পিঁয়াজ সেই ৰঙালাও তাৰপিছত এইটো সৰু আলুটো খালি অসমীয়া আলুটো নহয় কাণপুৰীয়াটো অসমলৈ যাব পৰা নাই না এই মচুৰ দাইল আৰে এই মচুৰ দাইল ইয়াতে কৰা মচুৰ দাইল তাত কৰা ফাৰ্মত কৰা মচুৰ দাইল এই মিঠি গুটি নাই কি বে নাই কি মিঠি গুটি ফাৰ্মৰ মিঠি বাপৰে ইয়াত আহিলে মানে এদিনত যাবলৈ মন নাযাব খালি ভাৰ্গৱ দা এতিয়ালৈকে থকা ফেচিলিটিটো আৰম্ভ কৰা নাই বোলে গেষ্টৰ কাৰণে অহা বছৰ পৰা গেষ্টৰ চিকিউৰিটি চাই ল'ব লাগিব নিজে থাকি দাদা হেৰি নহয় মই এইটো তুমি দেখাব পাৰা এতিয়া বৰ্তমান ময়ে থাকো ইয়াত বা এইটো ভাৰ্গৱ দা নিজৰ ইয়াত থাকি মানে গোটেই ফাৰ্ম কণ্ট্ৰল কৰি থাকে ৱাছৰুম এটাচ আছে বঢ়িয়া গেষ্টৰ কাৰণে কাইলৈ পहिले এনেকুৱা ৰুম বনাই দিম মানে ইয়াতে এচি চেচি প্ৰয়োজন নাই ন দাদা কোনো দৰকাৰ নাই এচি কোনো প্ৰয়োজন নাই এচি লগাই খিৰিকী খুলি মহ চহ সেইফালে ৱাছৰুম আছে এইফালে তোমাৰ পাব্লিক হেৰি ৱাছৰুম পুৰা ৱাও এইফালে ধুনীয়া ৱাছৰুম পাব্লিকৰ কাৰণে বনাই থোৱা আছে আৰে সঁচা এদিনত মন নভৰে মানে ইয়াত আহিব হ'লে ভাৰ্গৱ দা ইয়াত মানুহৰ খৰচটো কেনেকৈ আপুনি ক'লে আহি মানুহ এতিয়া পাৰ পাৰ্চন 1000 টকাকৈ লওঁ কি কি পায় ব্ৰেকফাষ্ট লাঞ্চ আৰু ইভিনিং স্নেক্স কি থাকে ব্ৰেকফাষ্টত তোমাৰ হেৰি আলু পুৰি পৰঠা পইতা ভাত খাওঁ বুলি ক'লেও আগতীয়াকৈ ক'লে পইতা ভাতো বনাই থওঁ 1000 টকাতে সেইটো সেইবোৰ চব 1000 টকাতে তাৰপৰা লাঞ্চত তোমাৰ গাহৰি হৈ গ'ল মুৰ্গী হৈ গ'ল হাঁহটো ছিজনেল মানে পালে খুৱাওঁ সেইটো কমিটমেণ্টত নাহে গাহৰি মুৰ্গী মাছ তিনিওটা থাকে যোনে যি খায় আনলিমিটেড তোমাৰ স্নেক্সত পৰা আৰম্ভ কৰি তোমাৰ লাঞ্চলৈকে খানালৈকে হাঁহো পায় আমাৰ এতিয়া হাঁহ একচুৱেলি আমাৰ হাঁহ কণী পাৰি আছে সেইকাৰণে আমি হাঁহ কটা নাই তো ঠাণ্ডা দিনত তোমাৰ হাঁহ আমাৰ এইখন ফাৰ্মত হাঁহ আছে হাঁহ আৰু মুৰ্গী আছে তো তাৰপিছত এতিয়া মোৰ ইয়াতো মুৰ্গী পুহিছোঁ আমি গৈ থাকোঁ আপোনাৰ হেৰিটো চাওঁ আপোনাৰ চুইমিং পুল এটা আছে নহয় ইয়াত নিজৰ ষ্টাইলত বনাই থোৱা চুইমিং পুল আছে প্ৰাঞ্জলদা আহকচোন ভাল লাগিব দলে বলে যাওঁ আমি সজাতি দলতে গাহৰিটো বনাই আচ্ছা পানী আপুনি নিজে ইয়াতে বৰিং কৰি লোৱা আছে পানী আচ্ছা বহুত ধুনীয়া এৰেঞ্জমেণ্ট কৰিছে আৰু বাঁহ চাহবোৰ ইয়াৰ যোনটো বাঁহৰ বস্তু বনাইছে চব বাঁহ বেত চব অসমৰ পৰা অনা কাৰিকৰ ইয়াৰে বাৰু চব অসমৰ পৰা অনা বাঁহ অসমৰ পৰা আনি ইয়াত কাম কৰিছে ৱাল যে মাৰিছে চব বাঁহৰ এইবোৰ চব এইবোৰ চব হেৰি আছিলে তোমাৰ একদম বেৰন লেণ্ড মানে একো নাই এনেকুৱা আৰু চব টান বনাইছোঁ এইবোৰ হেৰি চেৰি বনাইছোঁ এইফালে তোমাৰ মোৰ গোটেই খেতি এইফালে আপুনি ভাল সাহস কৰিছে দেই ইমান হেৰিয়াত আহি অসমৰ মানুহে দিল্লীত আপুনি নিজে ভালো পাইছেগে ন এইবোৰ লাগি মোৰতো সেইটোৱে মই এনেও এতিয়াও মোৰ গাঁৱতে ঘৰ হয় হয় অসমৰ ক'ত আছিলে ঘৰ আপোনাৰ তিয়ক যোৰহাট যোৰহাট তিয়কৰ আপুনি তো সেইকাৰণে ইয়াতে বনাই লৈছোঁ তেনেকৈ আচ্ছা বেঙেনা হৈ আছে বিলাহী জলকীয়া আছে বেঙেনা বিলাহীটো দেখিলোঁ বেঙেনা দেখিলোঁ বিলাহী আপোনাৰ নষ্ট হৈছে বিক্ৰী কৰিব পৰা হ'ল গৈ আছে এইটোতো আপোনাৰ একেবাৰে হেৰি আৰু কোনো কৃত্ৰিম সাৰ নাই ইয়াত হয় নে ৰাসায়নিক আৰে জবৰদস্ত চুইমিং পুল এইটো বা পানী বহুত চফা দেখোন পানীটোতো খাব পৰা পানী এই একবাৰ মটৰ অন কৰি দিয়ে না এইফালে আচল জাকুজিটো অন হ'লে হ'বহে তোমাৰ মটৰটো ইয়াতে আছে এইটো পানী আপুনি মানে ধৰি লওক যেতিয়া ফুল চুইঙত আৰম্ভ পানীটো এদিনত চেঞ্জ কৰি থাকিব লাগিব পানী এইটো তোমাৰ একচুৱেলি এইটো তোমাৰ খেতিত পানী দিবলৈ বনাইছোঁ তুমি এতিয়া চাবা এইটো চিষ্টেমটো এনেকৈ এই পানী ওলাই তলেদি ওলাই গোটেই তলে গোটেই খেতি হেৰি হৈ যায় আচ্ছা এইটো কেৰেলা লগাইছে নি আগৰ এইফালে কেৰেলা আছে এইটো তৰৈ কেৰেলা লাও হেৰি তাৰপিছত তোমাৰ ভেন্দি সেইটো হেৰি কৰি এতিয়া আপুনি ধৰি লওক অতিৰিক্ত যোনখিনি হয় সেইখিনি বিক্ৰী কৰা বাকী ফাৰ্মৰ মানুহক ইয়াৰ পৰাই খায় গোটেইখিনি মানে ইয়াত আপোনাৰ মছলাটো বাদ দি তোমাৰ বাকীখিনি গোটেইখিনি ফাৰ্মৰে যিমান যি আছে আৰু একো নাই এতিয়া এফালে পানীটো আহি যাব চাগে বেলেগ ধুনীয়া ইলেক্ট্ৰিক বাই আহি চাওক ইয়াত আমি এতিয়া গৰমত গা ধুব আৰু ইয়াত ধুনীয়া সাংঘাতিক পৰিবে নামি দিলেই হৈ গ'ল ইয়াত এতিয়া বঢ়িয়া বা কি বতাহ মাৰিছে কিবা ইলেক্ট্ৰিচিটি ইয়াতে কাৰেণ্টটো আছে ন এই কাৰেণ্টটো ট্ৰান্সফৰ্মাৰ নিজৰ না ট্ৰান্সফৰ্মাৰ নিজৰ চব নিজৰ বহুত ডাঙৰ ৰেঞ্জৰ মাটি টোটেল মাটি কিমান আছে ইয়াত আপোনাৰ ইয়াত 1.5 একৰ আছে 1.5 একৰ মানে অসমীয়া হিচাপত বিঘা হিচাপত কিমান মান হয় 10 বিঘা মানটো হ'ব লাগে নিয়মতে মোৰ ইমান আইডিয়া নাই সেইফালে কি কৰিছে আলু নেকি নাই এইফালে তোমাৰ হেৰি আছে এইটো কি বুলি কয় মগু দাইলৰ খেতি মুং ডাল এইফালেও আছে
মাকৈ আছে, গোমধান আছে, গোমধান নিছে, এইটো কেপচিকাম হৈ আছে নেকি ইয়াতে? কেপচিকাম। বাপৰে কি নাই। এইটো তোমাৰ সেই আমাৰ চিৰিয়ালটো যে চিৰিয়াল গাখীৰত দি যে খাওঁ আমি। চিৰিয়ালটো খাব দেশী ভাৰ্জন, ইয়াৰ ভাৰ্জন এইটো খৰবুজা বুলি কয় চিৰিয়াল। খৰবুজা এইটো গাখীৰত দি খোৱা বঢ়িয়া লাগে একদম। আচ্ছা সেইফালে তৰমুজ হৈ আছে। মুঠতে বুজিলোঁ এবাৰ আহিলোঁ যেতিয়া ইয়ালৈ আমি আহি থাকিম আৰু কৈছোঁ অসমৰ যিসকল মানুহ ইয়াত মানে থাকে, যিসকল লোক আৰু যোনে ভাবে মানে অসমীয়া পৰিৱেশটো লাগে, অসমীয়া মানুহ শনিবাৰে দেওবাৰে মেক্সিমাম আহে। এতিয়া সেই কৰোণা বুলি অকণমান আমিও মানুহ মাতিবলৈ অকণমান ভয় খাইছোঁ, নহ'লেতো ইয়াত তুমি এতিয়া শনিবাৰে দেওবাৰে। আৰু আপোনাৰ এখনতো এতিয়া ফুল চুইঙত ষ্টাৰ্ট হোৱা নাই, হ'বলৈ আৰু গৈ আছে, বহুত বাকী আছে। আৰম্ভ হৈছে। ভাল লাগিলে, আমি আহিলোঁ, আমি আকৌ আহিম।